আজিৰ তাৰিখত আমাৰ UPPL দল আজি যি নিৰ্বাচন হ'বলৈ গৈ আছে BTC পৰিষদীয় নিৰ্বাচন এই BTC পৰিষদীয় নিৰ্বাচনত UPPL দল চৰকাৰ অহাটো মানে খাটাং হৈছে কাইলৈ যদি ইলেকশ্যন অনুষ্ঠিত হয় আমি সংখ্যাগৰিষ্ঠ মানে আসন লৈ পেলাই আমি UPPL চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম চন্দন ব্ৰহ্মই বাৰম্বাৰ আক্ৰমণ কৰি আছে কি ক'ব আৰু চন্দন ব্ৰহ্মই বেলেগক আক্ৰমণ কৰাতকৈ তেওঁলোকৰ ভিত্তিটো মজবুত কৰাটো বেছি ভাল কাৰণ চন্দন ব্ৰহ্মই আৰু হাগ্ৰামাৰ মাজত দুজনৰ মাজত যথেষ্ট কনফ্লিক্ট হৈছে মানে তেওঁলোকৰ এটা শীতল যুদ্ধ চলি আছে যে চন্দন ব্ৰহ্মই হাগ্ৰামাৰ ৰাজনীতিটো কেনেকৈ ধ্বংস কৰিব পৰা যায় বা হাগ্ৰামাই চন্দন ব্ৰহ্মৰ ৰাজনীতিটো কেনেকৈ ধ্বংস কৰিব পৰা যায় এই কথাটো স্পষ্ট হোৱাৰ পিছত যিহেতু প্ৰমোদ বড়ো তেখেতে এই কথাটো স্পষ্ট কৰি দিলে তেওঁলোকৰ মানে ইণ্টাৰনেল কথাটো আৰু তাৰ কাৰণে হয়তো তেওঁ মানে হাগ্ৰামাৰ পৰা কিছু মানে আদায় কৰিবৰ কাৰণে সহানুভূতি আদায় কৰিবৰ কাৰণে প্ৰমোদ বড়োক আক্ৰমণ কৰে ডাউবাইছা বড়োক ভেৰগাঁও সমষ্টিৰ কেণ্ডিডেট ভাগ্যৱান বুলি আপুনি ভাবে তো আমি যথেষ্ট ভাগ্যৱান এইকাৰণে ভাগ্যৱান বুলি ভাবিম যে এজন যুৱ নেতা আজি এটা মানে ভিজনাৰী যি লিডাৰ আমি পাবলৈ সক্ষম হৈছোঁ তো আজি তেওঁৰ দ্বাৰা আমাৰ এই অঞ্চলৰ যিমানবিলাক সমস্যাবিলাক আছে বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাকে আদি কৰি সামাজিক সমস্যা ৰাজনৈতিক সমস্যাবিলাক আছে তেখেতৰ জৰিয়তে আমি নিশ্চয় মানে সমাধান কৰিব পাৰিম আৰু তেখেতে এজন মানে ডেকা ল'ৰা হিচাপে যুৱ মানে নেতা হিচাপে যথেষ্ট এনাৰ্জি আছে যথেষ্ট কাম কৰাৰ ইচ্ছা আছে গতিকে তেখেতৰ দ্বাৰাই আমি এই সমাজৰ মানে আমূল পৰিৱৰ্তন আনিবলৈ মোৰ কথা হ'ল কি আমাক পৰিৱৰ্তন লাগে আৰু আজি ৰাজনৈতিকভাৱে আমি সামাজিক পৰিৱৰ্তনটো বিচাৰিছোঁ সামাজিক ন্যায়টো বিচাৰিছোঁ আৰু এই সামাজিক ন্যায় একমাত্ৰ আমি UPPL ৰাজনৈতিক UPPL দলৰ পৰা আমি পাম বুলি বিশ্বাস কৰোঁ আপুনি বিগত সময়ত মানে BPFৰ যেহেতু কাম কৰিছিল আপোনাৰ পদ কি আছিল মই প্ৰথমতে কৰিছিলোঁ মই আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী প্ৰাইমাৰী কমিটি প্ৰাইমাৰী হয় তাৰপিছত ভাইচ প্ৰেছিডেণ্ট আছিলোঁ ইতিমধ্যে মই আছোঁ এতিয়া মই BPF ত্যাগ কৰিছোঁ আজিৰ তাৰিখত হয় আপুনি ৰাইজক ৰাজনৈতিকভাৱে যিখিনি অধিকাৰ সেই অধিকাৰখিনি দিব পাৰিছে বুলি আপুনি নিশ্চয় পৰা নাই বহুত তাত অসুবিধা আছে কিছুমান ধৰক আপোনাৰ যিসকল আগতে কৰ্মকৰ্তাবিলাক আছিলে তেওঁলোকৰ কৰ্মকৰ্তাৰ যিখিনি কৰ্মদক্ষতা সেই দক্ষতাটো মই নাই বুলি ভাবোঁ এটা প্ৰশ্ন সুধিছোঁ যিহেতু আপুনি UPPLত আহিল হয় UPPLৰ হৈ কেনেদৰে আপোনালোকে যিহেতু বহুত কেইজন দলীয়ভাৱে আহিছে নিশ্চয় হয় গতিকে আপোনালোকে কেনেদৰে আগবাঢ়িব নিশ্চয় অনাগত দিনত আমি ৰাইজক সমৰ্থন লৈ আমি ৰাজনৈতিকভাৱে যি আমাৰ সামাজিক ন্যায় এই সামাজিক ন্যায়টো আমি পাম বুলি পেলাই আৰু কৰি যাম বুলি পেলাই আমি প্ৰম লৈছোঁ আজিৰ তাৰিখত UPPLত মানে যি ডাউবাইছা বড়ো 32 নং ভেৰগাঁও পৰিষদীয় হৈছে ডাউবাইছা বড়োৰ সম্পূৰ্ণভাৱে আপোনালোকে কাম কৰিব নিশ্চয় কৰিম